পিডি কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো এটা সহজ পদ্ধতিত বনাব পৰা এটা চিকেনৰ ৰেচিপি। আহকচোন আমি ৰেচিপিটো চাই লওঁ। আলু মই কাটি লৈছো এনেদৰে। তাৰ পিছত লৈছো কেইফুটমান নহৰু আৰু কেইটুকুৰামান আদা। তাৰ পিছত লৈছো বিলাহী এনেদৰে কাটি লৈছো। তাৰ পিছত লৈছো কেপচিকামো মই এনেদৰে কাটি লৈছো। তাৰ পিছত কাটি লৈছো পিয়াজ মই দুটা লৈছো। তাৰ পিছত মই লৈছো পাঁচফোৰণ, শুকান জলকীয়া আৰু তেজপাত। এয়া শুকান জলকীয়া মই দুটাই লৈছো। এতিয়া মই গেছ ষ্টভটো জ্বলাই কেৰাহীটো গৰম হ'বলৈ দিছো। কেৰাহীটো গৰম হোৱাৰ পিছত মই দি দিছো মিঠাতেল মই অলপ বেছিকৈ দিম। একেখিনি তেলতে মই গোটেইখিনি কাম কৰিম, সেইকাৰণে মই অলপ বেছিকৈ দি দিছো। তাৰ পিছত দি দিছো তেলখিনি গৰম হোৱাৰ পিছত মই দি দিছো আলু, কাটি লোৱা আলুখিনি মই অলপ ফ্ৰাই কৰি ল'ম। আলুখিনি গোল্ডেন ব্ৰাউন হয় মানে মই মছলাখিনি তৈয়াৰ কৰি ল'ম। মছলাখিনি মই আদা নহৰুখিনি এনেদৰে খুন্দি ল'লোঁ পটাত। তাৰপিছত দিছোঁ ৰেড চিলি 1 চামুচ। তাৰপিছত দিছোঁ মই জিৰা গুড়া 1 চামুচ। তাৰপিছত দিম অলপমান আধা চামুচমান হ'ব চিকেন মছলা। এয়া অলপে দিছোঁ মই চিকেন মছলা, যিহেতুকে মই ইমান ভাল নাপাওঁ এইবিলাক পেকেট মছলাবিলাক। তাৰপিছত মই দি দিছোঁ হালধি গুড়ি। এতিয়া মই তাতে অলপমান পানী দি মছলাখিনি মিক্স কৰি দিম। এনেদৰে পানী অলপ দি মছলাখিনি মিক্স কৰি ল'ম মই। মছলাখিনি মোৰ ৰেডি হৈ গৈছে। এতিয়া চাওক আলুখিনিও এটা সাইড হৈ গৈছে। এয়া এনেদৰে হৈ গৈছে। তাৰপিছত মই এনেদৰে লুটিয়াই দিম আৰু এপিচ এপিচকৈ এনেদৰে আনটো সাইডো এনেকৈ ভালদৰে লুটিয়াই দিম যাতে দুইটা সাইড মিলি যায়। আলুখিনি মোৰ হৈ গৈছে। এতিয়া মই এটা বাচনত আলুখিনি উলিয়াই ল'ম গোটেইখিনি। এনেদৰে তেলটো নিগৰাই মই উলিয়াই লৈছোঁ এটা বাচনত। তাৰপিছত একেখিনি তেলতে মই দি দিম ৰেডি কৰি লোৱা পাঁচফোৰণ, শুকান জলকীয়া আৰু তেজপাতখিনি। এইখিনি ভজা হৈ গৈছে। এতিয়া মই দি দিম কাটি লোৱা পিঁয়াজখিনি। এয়া চাওক গোটেইখিনি দি দিম মই একেবাৰতে। কাটি লোৱা পিঁয়াজখিনি মই দি দিছোঁ। তাৰপিছত মই গোটেইখিনি পিঁয়াজ ধুনীয়াকৈ ভাজি ল'ম। এনেদৰে ভাজি ল'ম। এতিয়া মোৰ পিঁয়াজখিনি ভজা হৈয়ে গৈছে। মই বেছি নাভাজো পিঁয়াজখিনি।
বহুতে গোল্ডেন ব্ৰাউন হোৱালৈ মানে অলপ বেছি জ্বলালৈ পিঁয়াজখিনি থাকে, কিন্তু মই ইমানতে মছলাখিনি দি দিছোঁ। মছলাখিনি মই ভালদৰে ধুনীয়াকৈ ভাজি ল'ম। এনেদৰে লৰাই মছলাখিনি মই ভাজি ল'ম। এনেদৰে মছলাখিনি এয়া তেল বিৰিঙিবলৈ ধৰিছে চাওকচোন। তাৰপিছতে মই দি দিম চিকেনখিনি, মানে মাংসখিনি। এয়া মাংসখিনি মই ইয়াতে দি দিছোঁ। মাংসখিনি দিয়াৰ পিছত মই ধুনীয়াকৈ মছলা আৰু মাংস দুয়োটাই মিক্স হোৱাকৈ ধুনীয়াকৈ মই ভাজি ল'ম। এনেদৰে গোটেইখিনি যাতে মিলি যায়, যাতে গোটেই মছলাখিনি মাংসখিনিত সোমাই যায়, মাংসখিনিত ধুনীয়াকৈ মিশ্ৰণ হৈ যায়, তেনেদৰে মই এনেকৈ লৰাই থাকিম। মাংসখিনি মছলাৰ লগত মিশ্ৰণ হোৱাৰ পিছত তাৰপিছত মই ঢাকি দিছিলোঁ, আপোনালোকক দেখুওৱা নহ'ল। এতিয়া মই 10 মিনিটমানৰ পিছত ঢাকনখন উঠাই মই আৰু লৰাই দিছোঁ। এনেদৰে লৰাই দিছোঁ। মাংসখিনি 50% মান ভাজি হোৱাৰ পিছতে মই এতিয়া দি দিছোঁ ফ্ৰাই কৰি লোৱা আলুখিনি। এইখিনি ইয়াত মই দি দিছোঁ। তাৰপিছত মই দি দিম নিমখ। মোৰ নিমখ দিয়া হোৱাই নাছিল, এতিয়া মই নিমখ দি দিম সোৱাদ মতে। আপোনালোকেও দি দিব, আন্দাজমতে দি দিব। এতিয়া মই গোটেইখিনি ভালদৰে মিলাই পিনে এনেকৈ ভাজি ল'ম। এনেদৰে গোটেইখিনি ভাজি ল'ম, যাতে আলুখিনিতো মছলাখিনি ভালদৰে লাগি যায় আৰু নিমখখিনিও ভালদৰে গোটেইখিনিত লাগি যায়, গোটেইখিনিৰ মিক্স হৈ যায়। এনেদৰে ভাজি ল'ম। এতিয়া মোৰ মাংসখিনি প্ৰায় 70% হৈ গৈছে। এতিয়া মই দি দিম কাটি লোৱা কেপচিকামখিনি, গোটেইখিনি দি দিম। এনেদৰে গোটেইখিনি কেপচিকাম মই দি দিছোঁ। দি দিয়াৰ পিছত ভালদৰে লৰাই দিছোঁ। লৰাই দি অলপ সময় মই ভাজিম। এনেদৰে মাংসখিনি ভজাৰ হোৱাৰ পিছত মই ৰেডি কৰি লোৱা মছলাখিনি ৰেডি কৰি লোৱা বাতিটোতে অলপ পানী দি মই ইয়াতে দি দিছোঁ। এনেদৰে দি দিছোঁ। পানীখিনি দি মই ভালদৰে লৰাই দিম। ভালদৰে লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত মোৰ প্ৰায় হৈয়ে গৈছে। এতিয়া মই দি দিম কাটি লোৱা বিলাহীখিনি। এতিয়া গোটেইখিনি বিলাহী দি দিছোঁ। বিলাহীখিনি দিয়াৰ পিছত ভালদৰে মিক্স কৰি আৰু লৰাই দিম। এনেদৰে লৰাই দিম মই। এয়া চাওক, মাংসখিনি প্ৰায় হৈয়ে গৈছে। মাংসখিনিৰ পৰা তেল বিৰিঙিব ধৰিছে। মাংসখিনি হৈয়ে গৈছে মোৰ। এয়া চাওক, দেখিব পাৰিছে তেল বিৰিঙিব ধৰিছে।
মোৰ মাংসখিনি প্ৰায় 90% হৈয়ে গৈছে। এতিয়া মই দি দিছোঁ পানী। গৰম পানী মই আনটো চাইডে গৰম কৰি লৈছিলোঁ। মই পানী একেবাৰতে দিম। একেবাৰতে দি অলপ ভালদৰে লৰাই ধুনীয়াকৈ লৰাই দিছোঁ। এনেকৈ ভালদৰে লৰাই দিছোঁ। এয়া মোৰ মাংসখিনি প্ৰায় হৈয়ে গৈছে। চাব আলু সিজি গৈছে। এয়া তাৰপিছত কিন্তু মই এনেদৰে পানীখিনি অলপ শুকাই যাব দিম। এনেদৰে নথওঁ, আৰু অলপ শুকাই যাবলৈ দিম। এয়া চাওক, মোৰ চিকেনৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। মই পানী বেছিও ৰখা নাই আৰু একেবাৰে কমো কৰা নাই। এয়া এই ৰেচিপিটো আপোনালোকে ৰুটি বা ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। আৰু সকলোৱে জানেই এই ৰেচিপিটো। যিসকলে নাজানে, নতুনকৈ বনাবলৈ শিকিছে, তেখেতসকলৰ কাৰণে মই ৰেচিপিটো আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে বুলি। আৰু যদি ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি বেয়া পালে তেনেহ'লে কমেণ্ট কৰি জনাবচোন। তেতিয়াহে ভুলবোৰ শুধৰণি কৰিব পাৰিম, নহয়নে বাৰু? আৰু যিসকলে বনাব পাৰে সেইসকলৰ বাবে নহয়, আৰু যিসকলে নোৱাৰে, নতুনকৈ শিকিছে, সেইসকলৰ বাবে এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰি চাব। আৰু এটা কথা, আপোনালোকে যদি মোৰ চেনেলটোত নতুন, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেলটো টিপি অল কৰি দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমতে পায়। আজিলৈ আহোঁ, বাই।